Hey guys, নমস্কাৰ মই আৰজি মেণ্ডি আৰু গম পাইছে ৰেডিঅ' গপশ্বপ পৰিয়ালে এটি বিশেষ পদক্ষেপ হাতত লৈছে জুবিন দাৰ ৩ দশকৰ এই সুৰীয়া যাত্ৰাক আমি দিব বিচাৰিছোঁ এটা গ্ৰেণ্ড চেলিউট আৰু তাৰ বাবে আয়োজন কৰিছোঁ এটি বিশেষ অনুষ্ঠানৰ যাৰ নাম ২৩৩০ আৰু অনুষ্ঠিত হ'বলৈ গৈ আছে ২৬ মাৰ্চ তাৰিখে ঠিক সন্ধিয়া ৫ বজাৰ পৰা চান্দমাৰী AEI ফিল্ডত আজি এই মুহূৰ্তত আমাৰ লগত আছে দ্য লেজেণ্ড হিমছেল্ফ জুবিন গাৰ্গ পৰিচয় তেখেতৰ আৰু দিয়াৰ কোনো প্ৰয়োজন নাই আমাৰ আপোন আমাৰ মৰমৰ আমাৰ সকলোৰে পৰিচিত দ্য ভেৰি লেজেণ্ড ইজ হিয়ৰ ৰাইট নাও ইন দ্য ষ্টুডিঅ' নমস্কাৰ জুবিন দা ৱেলকাম থেংক ইউ আৰু বহুত ভাল লাগিছে আপোনাক আচলতে বহুত দিনৰ পিছত একদম কাষতে পাইছোঁ আৰু আপুনি ইমান ব্যস্ত আৰু বিভিন্ন ধৰণৰ কাম কাজত আপুনি লাগি আছে গতিকে তাৰে মাজত যে আমাৰ কাৰণে সময় উলিয়াই ষ্টুডিঅ'লৈ আহিলে থেংক ইউ ছ' মাছ ৰেডিঅ'টো মই বহুত দিন অহাই নাই আচলতে অলপ দিন হ'ল গেপ এটাৰ পিছত আহিছে হয় চ' জুবিন দা গম পাইছে আপোনাৰ ৩টা দশক আপোনাৰ সুৰীয়া যাত্ৰা আৰু এতিয়া আমাৰ এই অনুষ্ঠানটো গতিকে এটা শব্দত ক'ব গ'লে 30 ইয়াৰ্ছ কি ক'ব 30 বছৰ নাজানো ইটছ লাইক আৰু মই কথা ভাবিছিলোঁ যে মই এইটো কৰিবলৈ জন্ম হৈছোঁ চ' সেই ধৰণে আগবাঢ়িলোঁ হয়। মিউজিক তাৰপিছত চিনেমাত সোমালোঁ এতিয়া লাহে লাহে আৰু বেলেগ বেলেগ কাম কৰি আছোঁ চ' ইনভলভমেণ্টবিলাক বেলেগ বেলেগ হৈ গ'ল বেলেগ বেলেগ মানুহ লগ পালোঁ 30 বছৰত বহুত মানুহ হেৰুৱালোঁ বহুত মানুহক এতিয়াও কাম কৰি আছে আমি একেলগে আৰু সেইধৰণে এইটো এটা ডাঙৰ জাৰ্ণি বুলি ক'ম মই আৰু ভেৰি কালচাৰেল জাৰ্ণি তাৰ মাজত খেলি মেলি বহুত আছে কিবা কিবি আছে গাজিয়া পেচালো আছে চব থাকে আৰু ষ্টুডিঅ'ৰ এই মানে যিটো জাৰ্ণি ষ্টুডিঅ'ৰ যিটো লাইফ সেইটো বহুত হিউজ আচলতে ইটছ ভেৰি হিউজ কাৰণ 30 বছৰে দিন নাই ৰাতি নাই এনেকৈ কাম কৰিছিলোঁ এতিয়া অকণমান প্লেন কৰিবলগীয়া হৈছে কাৰণ এতিয়া আৰু বেলেগ বেলেগ কামত হাত দি দিলোঁ চিনেমা হওক কিবা হওক চ' এটা সময়ত আকৌ এলবামেই আছিলে প্ৰায় 1999 মানলৈকে এলবাম বেলেগৰ গান নিজৰ এলবাম বেলেগৰ গান চ' সেইটোত বেছি বিজি আছিলোঁ তাৰপিছত মাজতে মুম্বাই সোমাই দিলোঁ মুম্বাইতো থাকিলোঁ সেইটো এটা লাইফ আৰু তাৰপিছত আকৌ চিনেমা ষ্টাৰ্ট হৈ গ'ল চিনেমাৰ যাত্ৰা চিনেমাৰ মিউজিক মুনীন বৰুৱা মই বাবুদা চ' আমি একেৰাহে কাম কৰিছোঁ চ' অকল মুনীন বুলি নহয় আৰু বহুত ডিৰেক্টৰ বেলেগ বেলেগ চিনেমা কৰিলোঁ হয় চ' এনেকুৱা টাইম গৈছে যে এবছৰত মই 7খনলৈকে চিনেমা মিউজিক কৰিছোঁ চ' তাৰপিছত আকৌ আমাৰ পৰিস্থিতি বেয়া হ'ল চিনেমা ইণ্ডাষ্ট্ৰি ডাউন হ'ল চিনেমাটো কমি গ'ল তাৰপিছত আকৌ ষ্টাৰ্ট হ'ল মিছন চাইনাৰ পৰা এতিয়া আকৌ 11মান চিনেমা কৰি আছোঁ চ' এই মানে ইটছ ভেৰি ৱেভি আচলতে কথাটো খুব ঢৌৰ নিচিনা গোটেই কাৰবাৰটো এই গান এই মিউজিক এই চিনেমা এই আমুক তামুক আৰু কিন্তু ভালেই লাগে ভাবিলে কাৰণ বেছিভাগ ক্ৰিয়েটিভ কামেই হৈছে হয় মানুহে মানুহক ৰাখিবলগীয়া কাম চ' আই এম ভেৰি হেপী আই এম ছেটিছফাইড ইন 30 years এতিয়া যিহেতু আপুনি ক'লে যে এটা ৱেভৰ নিচিনা ডেট মিনছ ইট ইজ লাইভলি নহয় জানো গতিকে এতিয়া জানিব বিচাৰিছোঁ যে এই 3টা দশকত জুবিন গাৰ্গক আপুনি কিদৰে নিজে ডিছক্ৰাইব কৰিব বা নাম দিব বিচাৰিব এটা দশক সেইটো আচলতে ভাবিবলৈ সময় নাপালোঁ একো মই মানে 10 বছৰ পাৰ হ'লেও গম পোৱা নাছিলোঁ 20 বছৰ পাৰ হ'লেও গম পোৱা নাছিলোঁ এতিয়া 30 বছৰ পাৰ হ'ল এতিয়াহে গম পাইছে 30 বছৰ চব ভাবিবলৈ সময় নাছিলে কামটো মেইন আৰু মই সদায় কওঁ যে কম হয় ধৰ্ম চব বেলেগ কথাত মই মাথাও নামাৰোঁ কামটো মেইন কামটো যেতিয়া কৰোঁ এতিয়া পাগল নিচিনা কাম কৰোঁ আৰু যেতিয়া ভাল প্ৰডাক্ট এটা ওলায় চ' চবে যেতিয়া হাঁহে ভাল পায় শুনি বা চাই ভাল পায় চ' সেইটোৱে নিজৰ ছেটিছফেকশ্যন আচলতে খালি ডেছক্ৰাইব কৰিবলৈ বৰ দিগদাৰ ডেছক্ৰাইব আৰু কি কৰিম এতিয়া সময়টো গ'ল 50 বছৰ হ'ল সেইটোৱে ডেছক্ৰিপশ্যন বেলেগ নাই মনটো একে আছে মই সদায় এটা কথা কওঁ যে জুবিন গাৰ্গৰ দৰে দ্য জুবিন গাৰ্গ ক'লেও ভুল নহ'ব আপোনাৰ নিচিনা লাইফ জীওৱাটো সকলোৰে কপালত নাই বা কাৰো কপালত নাই বুলিয়ে ক'ব লাগিব বিকজ আপুনি ক্ৰিয়েটিভলি হওক নিজৰ লাইফটো আপুনি জীয়াইছে সদায় মই মন কৰোঁ আপোনাৰ যি মন গৈছে আপুনি কৰে দের ইজ ন' প্ৰিটেনশ্যন কোনো লোক ঢাক নাই আপুনি যিটো ফিল কৰে ইনষ্টেণ্টলি সেইটো মমেণ্টত আপুনি সেইটো কৰে আৰু কৰি আহিছে সেই যিটো লাইফটো আপুনি জীয়াইছে আজিলৈকে 30 ইয়াৰ্ছ এণ্ড অফক'ৰ্ছ ইউ আৰ 50+ মই 26 বুলিয়েই কৈছোঁ বা 16 বুলিয়েই কৈছোঁ বিকজ আপোনাৰ কেতিয়াও মই নাভাবোঁ যে এইজটো তেনেকৈ আমি হেৰি কৰিব পাৰোঁ ইটছ জাষ্ট এ নাম্বাৰ গতিকে এই যে জীওৱাৰ আপোনাৰ যিটো এটা ষ্টাইল
সেই ষ্টাইলটোৰ বিষয়ে কি ক'ব? ইটছ অলৱেজ বিন ছামথিং ভেৰি ডিফাৰেণ্ট, মেজিকেল। সেইটো আচলতে মোৰ ককাৰ পৰা আহিলে চাগে। মোৰ ককা অলমষ্ট মোৰ নিচিনা আছিলে, যদি ন গান নাগাইছিলে বাৰু, বাট খুব নলেজ খুব ভাল আছিলে, পঢ়া শুনাটো ভাল আছিলে। তেওঁ গোটেই জীৱন তেনেকৈ জীয়াই থাকিলে নিজৰ মতে। তেওঁক মানে কোনো বান্ধি ৰাখিব পৰা নাছিলে। তেওঁ চাগে 35টামান চাকৰি কৰিছিলে আৰু য'ত ত'ত কাজিয়া কৰে, মাৰপিট কৰে, চাকৰি দি থৈ গুচি যায়। চ' মই ককাক ভালকৈ পাইছোঁ মানে লাষ্ট অৱস্থালৈকে। চ' হি ৱাজ অলমষ্ট লাইক মি। মায়েও আগতে কয় যাতে ককাৰ নিচিনাকৈ গৈ আছোঁ আৰু বিন্দাছ। বিন্দাছ, একো নামানো। আৰু সেইটো একো নাই আচলতে। আৰু মই আচলতে থাকিব নোৱাৰোঁ যেতিয়া কোনোবা এটা কথাত ৰাইট কথা এটাত মাতিব লাগে, মই মানে বেলেগে নামাতিলে মই মাতিমেই। কাৰেক্ট। আৰু মোক মানা কৰিলে সেইটো মই কৰিমেই, কথাটো সেইটো। চ' সেইকাৰণে সেইটো গৰিমাহঁতে ভালকৈ জানে যে ইয়াত মানা কৰিলে লাভ নাই, ইয়াত ক'বই সেইটো। মোক যদি ষ্টেজত উঠা গ'লে কিবা এটা কণ্ট্ৰভাৰ্চিয়েল যেনিবা কথা এটা হৈছে, কিবা এটা মোকতো জাৰ্নেলিষ্টবিলাকে সুধি থাকে, মই অকণমান টেকফুলি কথা ক'ম বাৰু, ঠিক আছে, কিন্তু মোক যদি মানা কৰি দিয়ে মই ষ্টেজত সিদিনা ফালিমেই সেইটো। চ' সেইটো প্ৰিপেয়াৰ্ড হ'ল ষ্টেজত উঠা গ'ল যে এইটো কমেই। চ' সেইটো মোৰ ভিতৰৰ টেণ্ডেঞ্চি আচলতে, একো নাই। আৰু ৰেবেল এটা হেৰি আছে ভিতৰত, আৰু ছ'চিয়েল কজৰ কাৰণে, মানুহৰ কাৰণে মই সলাই আছোঁ। মানে ৰিয়েলি এনভি ইউ ফৰ দেট। এইটো জুবিন দা জানিব খুজিছোঁ যে 3টা দশকত ক্ৰিয়েটিভলি যদি কথা পাতোঁ, আপোনাৰ সৃষ্টি ক'বই নালাগে, কিমান সুন্দৰ। সকলোৰে আচলতে এটা চাপ বহি গৈছে অন্তৰত জুবিন গাৰ্গ বুলি কোৱাৰ লগে, এটা আৱেগ। গতিকে 3টা দশকত খালি ৰেছপনচিবিলিটি বহুত বাঢ়ি গ'ল। মানে হয়, মই সেইটো ভবা নাছিলোঁ যে গান গাই পেলাই গৈ পেলাই মই এনেকুৱা এটা মানুহ হ'ব লাগিব। চ' ছ'চিয়েল ৰেছপনচিবিলিটি ইমানেই বেছি। চ' এতিয়া এনেকুৱা হৈছে মানুহ মিনিষ্টাৰ ঘৰলৈ নগৈ পেলাই মোৰ ঘৰলৈ যায়। তেওঁলোকে ভাবে যে মই চব কৰিব পাৰোঁ, চবটো মই কৰিব নোৱাৰোঁ, যিমান পাৰোঁ হেল্প কৰিব, সেইটো বেলেগ কথা। বেমাৰ হ'লেও যাব, চাকৰিৰ কাৰণে যাব, ট্ৰান্সফাৰৰ কাৰণে যাব, কিবা কাৰণে পঢ়া শুনা খৰচ, আমুক তামুক। চ' ৰাতিপুৱা উঠা মানে ৰাতিপুৱা নুঠো বাৰু, মই দুপৰীয়া উঠোঁ। মানুহবোৰ ৰাতিপুৱা ৰৈ থাকে, বেয়াও লাগে দেখিলে। চ' ঘৰৰ পৰা ওলাই পেলাই সেইটোৱে কাম মোৰ, বেলেগ একো কাম নাই। চ' যিমান ইনকাম কৰোঁ তাৰ আধাতকৈ বেছি পইচা মানুহক দি দিওঁ। চ' আই ফিল ফ্ৰী। চ' জুবিন দা 3টা দশক আপোনাৰ ক্ৰিয়েটিভ কামৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি অকণমান মনোযোগ দিওঁ, সেই 3টা দশকৰ ভিতৰত কোনটো আটাইতকৈ আপোনাৰ প্ৰিয় বা আপোনাৰ স্মৰণীয়, সেইটো বিষয়ে অকণমান জানিব খুজিছোঁ, আৰু কিয়? মোৰ গোটেইকেইটা ফেজ বেলেগ বেলেগ গৈছে, কাৰণ মই 92 ষ্টাৰ্ট কৰিছিলোঁ, 92 পৰা 99লৈকে মই অকল এলবাম অৰিয়েণ্টেড হৈ আছিলোঁ। এলবাম মডাৰ্ণ হওক, বিহু হওক। বিহু মই গোৱা নাছিলোঁ 96লৈকে। তাৰপিছত যেতিয়া বিহু গাই দিলোঁ, বিহু ইমানেই চলিবলৈ ধৰিলে যে বছৰেকত 300-400 বিহু গাবলগীয়া হৈ গ'ল। লাষ্টত টোকাৰী গীত গাই দিলোঁ, সেইবিলাকো চলিলে। সেইবিলাক মানে চলা নাছিলে ইমান। চ' মই ফ'কত সোমাই দিলোঁ লাহেকৈ। মই আচলতে এক্সপ্ল'ৰ কৰি গৈ আছোঁ সোমাই। মই আছিলোঁ অৰিজিনেলি অকণমান ৱেষ্টাৰ্ণ মিউজিক ইনফ্লুৱেঞ্চ মানুহ আছিলোঁ। তাৰপৰা গৈ ফ'কত সোমালোগৈ। তাৰপৰা আৰম্ভ হ'ল সেই নেক্সট দশকটো চিনেমাৰ। সেইটো ভাইমন দাৰ লগত সোমোৱাৰ পিছত হ'ল। মই নিজেও বাৰু এখন চিনেমা বনাইছোঁ, তুই মোৰ মাথোঁ, তাৰপৰা ষ্টাৰ্ট হৈছে। তাৰপিছত হিয়া দিয়া নিয়া, আমুক তামুক, নায়ক চায়ক গোটেই। চ' তেতিয়া পূৰা চিনেমাত বিজি হৈ গ'লোঁ। তেতিয়া বম্বেত থাকিবলৈ ল'লোঁ, বম্বেত গান গোৱা আৰম্ভ কৰিলোঁ বলিউড। চ' তাৰপিছত আকৌ যেতিয়া মই বেড ফেজ এটা দেখিলোঁ, মই মানে ফটকৈ ডিচিশ্যন লওঁ, মই আকৌ ঘূৰি গুচি আহিলোঁ অসমলৈ। মই চিনেমা ইণ্ডাষ্ট্ৰীত আকৌ উঠাব লাগে। যিমান পইচা আছিলে লগাই পেলাই মিছন চাইনা বনাই দিলোঁ। সেইখন চলি গ'ল, কাঞ্চনা বনালোঁ। তাৰপিছত ভাল ফেজ এটা আৰম্ভ হ'ল, এতিয়া ডক্টৰ বেজবৰুৱালৈকে ভালেই গৈ আছে। কৰোণাটো বাদ দিলোঁ বাৰু 2 বছৰ। চ' এই 3টা মানে দশকৰ ফেজকেইটা বেলেগ বেলেগ, আৰু চবৰে মানে ডেফিনেশ্যনটো বেলেগ। চবে মোক বেলেগ বেলেগ ধৰণৰ বস্তু দিছে, বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ দিছে, বেলেগ বেলেগ ধৰণৰ কথা শিকিবলৈ দিছে, আৰু সেইধৰণে আগবাঢ়ি আহিছোঁ। এতিয়া নাজানো নেক্সট ফেজ কি দেখুৱাই। আপোনাৰ শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা। আপোনাৰ ইউ উইল অলৱেজ হেভ এ ব্ৰাইট ফিউচাৰ হেড। এইটো জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে জুবিন গাৰ্গ হৈ থাকিবলৈ বহুত লোকৰ চাগে ইনস্পিৰেশ্যন আছে আপোনাৰ। গতিকে আজি এই 3টা দশকত আপোনাৰ 30 ইয়াৰ্ছৰ জাৰ্ণি, ক্ৰিয়েটিভলি মেজিকেল জাৰ্ণি, কাক কাক আপুনি ক'ব বিচাৰিব, এটা থেংক ইউ বা হয়তো নাম ল'ব খুজিব? তেনেকুৱা ঢেৰ মানুহ আছে। মই মাৰ পৰা আৰম্ভ কৰিম। মা দেউতা, ভণ্টি আছিলে, জংকী আছিলে, তাৰ ছাপৰ্টিভ আছিলে। তাৰপিছত মোৰ লগৰ আছিলে জয়ন্ত পাত্ৰ, সি ঢুকালে। পবিত্ৰ মাৰ্ঘেৰিটা আছে, আমি বহুত সময় পাৰ কৰিছোঁ একেলগে। দেৱবৰ গতিকে আছে, এনগেৰ দিগন্ত ভাৰতী আছে, দিগন্ত ভাৰতীৰ পৰা 25 বছৰ কাম কৰিছোঁ একেলগে। মানৱ ৰবিনেও কাম কৰিছে বহুত। চ' সেই ধৰণৰ মানে টীম আছিলে, এটা গ্ৰুপ আছিলে ধুনীয়া, এতিয়াও আছে। এতিয়া অকণমান
মানে লগ পোৱা হেৰিটো অকণমান কম তথাপি আমি কেইটামান মানুহ লগ হৈ থাকোঁ কিন্তু চ' তেওঁলোকৰ প্ৰতি মই থেংকফুল সদায় কাৰণ ভাল ক্ৰিয়েশ্যনত সদায় তেওঁলোক আছিলে মানে দিনে ৰাতিয়ে ৰাতিপুৱা 5টা-6টালৈকে কাম কৰোঁ দিনত অলপ দেৰি শুওঁ আকৌ উঠি আকৌ কাম চ' মোৰ লগত অকণমান কিছুমান দিগদাৰ পায় কিন্তু পিছত তাহাঁতি ইউজড হৈ গ'ল তো এনেকেই কাম কৰে তাৰ পৰা টাইম টেবুলটো অকণমান একদম উল্টা চ' এতিয়া কিন্তু অকণমান সলাইছোঁ মই এতিয়া অন্তত মই 1-2টা বজাত শুবলৈ ট্ৰাই এটা দিছোঁ Okay. আৰু আপুনি কিমান ঘণ্টা শুৱে? মই শুলে শুওঁ কিন্তু মই 8-9 ঘণ্টা শুওঁ হাই ফাইভ অন দেট। আৰু এনেকুৱা ৰেকৰ্ডো আছে 21 ঘণ্টালৈকেও শুইছোঁ সেইটোত হাই ফাইভ নকৰিম। মই ৰিচেণ্টলি 18 ঘণ্টা শুইছোঁ এদিন কেইটাত শুইছিল, কেইটাত উঠিলে? ক'ব নোৱাৰোঁ উঠি সাৰ পাইছোঁ দেখিছোঁ 18 ঘণ্টামান শুলোঁ তাৰপিছত দিছ ইজ দ্য ৰিজন মই সঁচাকে আই এনভি ইউ, ইউ ডু হোৱাট ইউ ৱান্ট টু ডু বিন্দাছ মানে। কিন্তু 3 দিনমান খুব কষ্ট হৈ আছিলে চ' সেইটো কাৰণে চাগে বেছি দেৰি শুই দিলোঁ অ'কে, এতিয়া কথা পাতি ভাল লাগি আছে আৰু এতিয়া জানিব খুজিছোঁ আকৌ গীতৰ কথাই পাতোঁ আপোনাৰ। এটা এটা গান সৃষ্টি কৰাটো আচলতে মই ভাবোঁ যে পৃথিৱীৰ আটাইতকৈ কঠিন কাম। সেই কামটো আপুনি ইমান সহজে কেনেকৈ কৰে? সেই ইমোশ্যন বা ইনস্পিৰেশ্যন বা কিবা সময় লৈ কথা থাকে নে আপুনি কেনেকৈ নিজকে ইনস্পায়াৰ কৰি ৰাখে যে ইমান ধুনীয়া ধুনীয়া সৃষ্টি আপোনাৰ? মই সাধাৰণতে মই কম্প'জিশ্যন বা মিউজিক এৰেঞ্জমেণ্টে হওক মই অকণ দেৰিকৈ বহোঁ 8-9টা বজাত বহোঁ ষ্টুডিঅ'ত তাৰ আগৰখিনি মই এনেই ভাবি থাকোঁ ৰিলেক্স কৰি থাকোঁ কথা পাতি থাকোঁ কোনো গম নাপায় মই যে নেক্সট গান এটা বনাম কাকো নকওঁ তেতিয়া ষ্টুডিঅ' অন কৰি থৈ দিয়ে তাৰপিছত যেতিয়া মুডটো আহে যাওঁ বহোঁ কিন্তু মই খুব ফাষ্ট কাম কৰোঁ মানে সেইটো লগৰখিনিও চাই আচৰিত হয় ইমান ফাষ্ট মানে বেলেগে গান এটা বনাবলৈ লয় 3 দিন 4 দিন 5 দিন মই যে বহিলোঁ 3 ঘণ্টাৰ ভিতৰত গান ৰেডি গানো বনালোঁ লিখিলোঁ প্ৰগ্ৰেমিং আধা আধি চেছ কৰি পেলাওঁ চব সেই ফ্ল'টো আছে আৰু এইটো নাজানো এইটো চাগে ব্লাডত আছে আৰু সেই কিবা এটা আছে আৰু খুচি থাকে মোক ৰেষ্টলেছনেছ মই সদায় কৈছোঁ মোৰ ৰেষ্টলেছনেছ যিটো সেইটোৱে মোৰ ক্ৰিয়েটিভিটিৰ মেইন চ'ৰ্চ আৰু কেতিয়াবা ফিল কৰে নেকি যে আজি মই ক্ৰিয়েটিভলি একদম ডেফিচিয়েণ্ট, আজি মোৰ একোৱে অহা নাই, ট'টেলি আজি পইণ্ট ব্লেংক? নহয় হেৰি সেইটো নহয় কিন্তু কেতিয়াবা মোৰ কাম কৰিবলৈ মন নাযায় চ' ষ্টুডিঅ'ত বহিও 1 ঘণ্টামান বহি বোলে আজি নকওঁ যা তেতিয়া গুচি আহোঁ চ' ভিতৰৰ পৰা যদি নকওঁ মই নকওঁ কাম প্ৰডিউচাৰ বহি থাকি মোক চিঞৰি থাকিলেও লাভ নাই পইচা দি থাকিলেও লাভ নাই মই নকওঁ নেক্সট ডে আকৌ সেইটো 1 ঘণ্টাৰ ভিতৰতে হৈ যায় চ' সেইটো বুজি পাব লাগিব আচলতে মানে জবৰদস্তি নহয় আৰু এইটো ক্ৰিয়েটিভ আৰ্ট ফটককৈ বোলে পেইণ্টিং এখন আঁকিবলৈ দিলে নাই আঁকিবতো নহয় আৰু কেতিয়াবা মাৰডালেও বেয়া খেলে সেইদিনা হয়তো খেলিবলৈ মন নাই ভালকৈ চ' ইট হেপেন্স আৰু ইটছ ক্ৰিয়েটিভ ফ্ল' ৰৈ থাকিব লাগিব চ' এইবাৰ জুবিন দা আহিছোঁ আমাৰ এই পদক্ষেপৰ ওচৰলৈ 2330 বুলি আমি কৈ আছোঁ। এতিয়া আপোনাৰ সংগীতৰ যাত্ৰা 3টা দশকৰ আমি উদযাপন কৰিম খুব ডাঙৰকৈ 26 তাৰিখে। গতিকে কেনেকুৱা লাগিছে আপোনাৰ নামটো প্ৰথমতে জানিব খুজিছোঁ? 2330 নামটো ভাল নাম আৰু গোটেই প্ৰজেকশ্যনটো ভাল লাগিছে মোক শুনি যে গপছপ ৰেডিঅ' আমাৰ নিজৰ ৰেডিঅ' চ' তেওঁলোকে কৰিছে এইটো ধুনীয়াকৈ চ' সকলোকে ধন্যবাদ জনাইছোঁ আৰু জেগাটো খালি মই কৈ দিছিলোঁ বোলো চানমাৰী ফিল্ড হ'লে ভাল হয় কাৰণ চানমাৰী ফিল্ডখন কিবা কাৰণে মই ভাল পাওঁ তাৰ ওপৰৰ পৰা মানুহে চাব পাৰে হয় চ' ইট ফিল্ডছ লাইক ষ্টেডিয়াম চ' মানুহে ভাল পাব আৰু ধুনীয়া অনুষ্ঠান হ'ব যিখিনি প্লেনিং কৰিছে চব শুনিছোঁ চ' মইতো থাকিমেই লগত চ' সকলোৱে আহিব আৰু আপোনাৰ কাৰণে আমি স্পেচিয়েল কিবা কিবি লাইন আপ কৰি থৈছোঁ বিশেষ অনুষ্ঠানত আৰু লগতে মই এতিয়া জানিব খুজিছোঁ যে আপোনাৰ এই 3টা দশকৰ কোনকেইটা গান আমি ভাবিম যে এইকেইটা প্লে লিষ্টত থাকিবই কিবা স্পেচিয়েল ভাবি থৈছে নেকি যে প্লে লিষ্টত মই এইকেইটা ৰাখিম? মই এতিয়া ভবা নাই তেনেকৈ কাৰণ গানৰ সংখ্যা বহুত বেছি হৈ গ'ল প্ৰব্লেমটো সেইটো মই যদি ষ্টেজতো মই কনফিউজ হৈ যাওঁ শেষৰলৈ চাওঁ কি গান চিনেমা সেইটো গাম কাৰণ ইমান সোপা গান হৈ গ'ল মোৰ এজন ভাইটিয়ে খুব ভাল কাম এটা কৰিছে এই আৰ্কাইভ বনাইছে বিশাল বুলি অলমষ্ট 35,000 চ' সেইটো চাগে এই বছৰ গিনিজত যাব Amazing. হায়েষ্ট নাম্বাৰ অফ ৰেকৰ্ডেড ছংছ বাই ওৱান আৰ্টিষ্ট চ' সি তাৰ নিজৰ ঘৰতে কৰিছে এটা মিউজিয়াম টাইপ মস্ত একদম চ' খুব ভাল পায় মোক সি বহুত খেদি কালেকশ্যন কৰিছে গান গাঁৱৰ পৰা গৈ উঠাইছে গান কিছুমান কিনি আনিবলগীয়া হৈছে কেছেট এটা কেছেট 2,000 টকা বিচাৰি তাক বা
সি কিনি আলে কিন্তু উম, পইচা খৰচ কৰি আছে মই বোলো এইটো তোৰ নামটো থাকি যাব ভাল কথা চ' সেইকাৰণে গানৰ চিলেকশ্যন বুলি কৈ দিলে ফটকে দিগদাৰ হয় সেইদিনা চাওঁ মই শ্লটটো চাই ল'ব লাগিব কিমান টাইম পাৰফৰ্ম কৰিম বা আৰু বাকীবোৰে কি গান গাব সেইখিনি গম পাই গ'লো তেতিয়া মই ধুনীয়াকৈ লিষ্টখন বনাই ল'ব পাৰিম wonderful. এতিয়া জুবিন দা আপোনাৰ ফালৰ পৰা যিসকল আপোনাৰ অনুৰাগী আছে তেওঁলোকলৈ এটা শ্বাউট আউট এটা মেছেজ যাতে তেওঁলোক 26 তাৰিখে আহে চাবিচাগে আহিব সকলোৱে আহিব চানমাৰীত আমি কেইটা বজাত আহিছোঁ 6 o'clock PM 6টা বজাৰ পৰা আমি চানমাৰী ফিল্ডত থাকিম পাৰফৰ্ম কৰিম কথা পাতিম ফূৰ্তি কৰিম একেলগে আৰু গপচপৰ সমূহ ৰাইজ থাকিব তাত আপোনালোকে একেলগে থাকিব প্লিজ ডু কাম আল বিজাৰ আৰু জুবিন দা ফাৰ্ষ্ট টাইম আপুনি এজ RJ জুবিন আহিব আগতে এবাৰ ৱৰ্কশ্বপত আপুনি আহিছিল কিন্তু এতিয়া বহুত দিন আগতে এটা হয়। কৈছিল অনুষ্ঠান চ' এইবাৰ আপুনি RJ জুবিন হৈ আহিব শনিবাৰে তাৰমানে 25 মাৰ্চ তাৰিখে সেইটো বিষয়ে কি ক'ব পইচা কিমান দিব আৰ্জিংটো ভাল পাওঁ মই ভাই ইটছ এ বৰ ডিফাৰেণ্ট আৰ্ট আৰু আৰ্ট ফৰ্ম খালি কথা ক'ব পাৰিব লাগিব কথাটো সেইটো যিটি ক'লেও নহ'ব মানুহে বেয়া পাব চ' যিমানখিনি আৰ্জি মই শুনিছোঁ আমাৰ চিনাকি যিখিনি আছে সকলোৱে ধুনীয়া কাম কৰিছে ইমান বছৰ শুনি আহিছোঁ আৰু গপচপৰ লগত জড়িত মই এবাৰেই কৰিছিলোঁ এটা অনুষ্ঠান বোলে 1 ঘণ্টামানত আৰু সেইটো এক্সিডেণ্টেলি ফটকৈ কৰা এটা অনুষ্ঠান চ' এইবাৰ কৈছা যেতিয়া মই অকণমান ট্ৰাই কৰি চাব পাৰিম বাৰু একো নাই আমি ট্ৰাই অল দ্য বেষ্ট জুবিন দা বহুত বহুত ধন্যবাদ এই সাক্ষাৎকাৰত আপুনি নিজৰ মোক সময় দিলে আৰু আমি আচলতে একদম মানে আগবাঢ়ি মানে খুব এক্সাইটেডলি আমি ৰৈ আছোঁ খুব ফূৰ্তিৰে যে এই অনুষ্ঠানটো আমি ধুনীয়াকৈ এটা উপহাৰ হিচাপে আপোনাক আমি দিব পাৰোঁ যাতে আমি এই আপোনাৰ সৰীয়া যাত্ৰা এনেদৰে অব্যাহত থাকক তাৰ বাবে বহুত বহুত শুভেচ্ছা গপশ্বপ পৰিয়ালৰ তৰফৰ পৰা নিশ্চয় থেংক ইউ গপচপ থেংক ইউ ছ' মাছ জুবিন দা